তো হেল্ল' ফ্ৰেণ্ডছ, কি কওঁ আপোনালোকৰ, যদি আপোনালোকে ষ্টুডেণ্ট বা আপোনালোকৰ পাৰ্ট টাইম আৰ্নিঙৰ দৰকাৰ, তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ ফুল ভিডিঅ' চাব। আপোনালোকৰ কাৰণে এই ভিডিঅ'টো বেষ্ট ভিডিঅ' হ'ব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে, আপোনালোকক এতিয়া দেখাই দি আছোঁ মই গেম খেলি পেলাই। ফাৰ্ষ্টত কেৰম পুলটো খেলি পেলাই দেখাই দি আছোঁ আপোনালোকক। ইয়াত আপোনালোকে একো কৰিব নালাগে, আপোনালোকৰ খালি হাই স্কোৰটো বনাব লাগে, বেছি গুটি মাৰি পেলাই। এইটো আপোনালোকে খেলিছে আৰু আপোনালোকে পাৰিব। এইটো টাইম পাছ কৰি পেলাই আপোনালোকে ভাল পইচা আৰ্নিং কৰিব পাৰিব। ডেইলি 200 বা 300 বা আপোনালোকে যিমান পাৰে তিমান পইচা আৰ্নিং কৰিব পাৰিব। আপোনালোকে যদি ক'ৰবাত বহি থাকে, তেতিয়াহ'লে বহি খেলি পেলাই আৰ্নিং কৰিব পাৰিব। ঠিক আছে, তো আপোনালোকে দেখিলে মই ইয়াত কেনেকৈ আপোনালোকক দেখাই দিলোঁ গেম খেলি পেলাই। মই বেছি হেভি গেম খেলা নাই, মাত্ৰ 2 টকা দি খেলি পেলাই 3 টকা জিকি পেলাই দেখাই দিলোঁ আপোনালোকৰ ওচৰত। ঠিক আছে, এতিয়া মোৰ ওচৰত আছে 13 টকা 72 পইচা আছে। ইয়াত তলত চাব এটা ৰিৱাৰ্ডৰ অপশ্যন আছে, তাত পেলাই আপোনালোকে ডেইলি মোবাইল এপটো অ'পেন কৰিলেই পইচা পাই থাকিব। ডেইলি 10 টকা বা 50 টকা ডেইলি এপটো অ'পেন কৰি লৈছে। আৰু এইটো ছেটিঙত আপোনালোকে আপোনালোকৰ মৰ্জিমতে আপোনালোকৰ এপটো ছেটিং কৰি ল'ব পাৰিব। আপোনাৰ নাম চেঞ্জ কৰিব লাগে বা কিবা কৰিব লাগে। আৰু তলত আছে উইড্ৰ'ত আপোনালোকে প্ৰেছ কৰিলে পেটিএম বা UPI আইডিত ল'ব পাৰিব। আৰু ওপৰত দেখিছে 1127 টকা মই জিকিছোঁ ইয়াৰ পৰা, আৰু উইড্ৰ' কৰিছিলোঁ আগতে। আৰু সময়ত ইয়াত আপোনালোকে এটা নহয় কেইবাটাও গেম আছে, কেৰমৰ পৰা একদম লুডোলৈকে আপোনালোকে খেলি পেলাই তাৰপৰা আনলিমিটেড পইচা আৰ্নিং কৰিব পাৰিব। ইয়াত কোনো টেক্স দিব নালাগে। আৰু এইটো ৰিৱাৰ্ডত আপোনালোকে চাই লওক। ডেইলি আপোনালোকে ইয়াত যদি অ'পেন কৰে, তেতিয়াহ'লে 100 টকা আপোনালোকৰ বোনাছ পাব। আপোনালোকৰ আনলিমিটেড মানে পাবগৈ। আপোনালোকৰ যদি কপাল থাকে, তেতিয়াহ'লে আপোনালোকে 100 টকা পাব পাৰিব। এতিয়া মই পালোঁ 5 টকা। ইয়াত মই একো গেমো খেলিব নালাগিলে, একো কৰিব নালাগিলে। ডেইলি এনেকৈ আপোনালোকে এপটো অ'পেন কৰিলে কিবা না কিবা পইচা পাবই। ঠিক আছে, কেতিয়াবা একো নাপাব পাৰে, কেতিয়াবা 100 টকাও পাব পাৰে। আৰু এইটো হৈছে আপোনালোকৰ ৰেফাৰ। আপোনালোকে ইয়াত ৰেফাৰ কৰি পেলাইও আৰ্নিং জেনেৰেট কৰিব পাৰিব, আৰু সেইটো পইচা দি গেম খেলি পেলাই আৰ্নিং কৰিব পাৰিব। ঠিক আছে, ইয়াত লুডো আছে, কুইজ, ফ্ৰুইট ফাইট আৰু 3 পাত্তি, বাম্পাৰ বেটেল, গাড়ী গেমো আছে। ঠিক আছে, আপোনাৰ ইয়াত ধেৰ গেম আছে, আপোনালোকে খেলিব পাৰিব। মই ইয়াৰ পৰা 1127 টকা ইয়াৰ পৰা উইড্ৰ' কৰিছোঁ। ইয়াত আপোনালোকে VIP পাছ ল'ব পাৰে। মই এতিয়া আপোনালোকক লুডোটো দেখাই দি আছোঁ। লুডোটো হৈছে এইটো। ইয়াত আপোনালোকে যদি 4টা খেলে, 4টা থকাটোত খেলে, তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ লছ নহয়, কাৰণ 3 নম্বৰ আহিলে আপোনালোকৰ পইচা উচলত হৈ যাব। আৰু 4 নম্বৰ আহিলেহে আপোনালোকৰ পইচা লছ যাব। 4 নম্বৰটো নাযাব। ছেকেণ্ডত আহিলে আপোনালোকে যিমানটো লগাইছিলে তাৰপৰা বেছি পাব। আৰু যদি ফাৰ্ষ্ট আহে, তেতিয়াহ'লে আপোনালোকে ডাবল পাব। আৰু যদি থাৰ্ড আহে, আপোনালোকে যিমানটো লগাইছে তাৰ আধাহে পাব। আৰু ইয়াত আপোনালোকে হেভি গেম আছে, আপোনালোকে যিমানো খেলিব পাৰে। ঠিক আছে, ইয়াত 10 টকাও দি পেলাইও খেলিব পাৰে। 10 টকা দি খেলিলে 20 টকা পাব। 1000 টকা দি খেলিলে 1999 টকা পাব। ঠিক আছে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ডিছক্ৰিপশ্যনত লিংক আছে, তাৰপৰা আপোনালোকে এপটো ডাউনলোড কৰি ল'ব। আৰু আপোনালোকে কমেণ্ট বক্সত কমেণ্টটো কৰি পেলাই সুধিব পাৰে, মই আপোনালোকক ৰিপ্লাই দিম। ঠিক আছে, আৰু ইয়াত মই আপোনালোকক হিষ্ট্ৰী দেখাই দি আছোঁ। এয়া চব মই জিকা পইচা 10 টকা 20 টকা, এয়া চব মই জিকিছোঁ। 2 টকা দি খেলি পেলাই 10 টকাও জিকিছোঁ। আৰু এয়া মই উইড্ৰ' কৰা পইচা হয়। আপোনালোকে কমেণ্ট কৰিব খালি। আৰু ইয়াত আপোনালোকে VIP পাছো ল'ব পাৰে। আৰু ওপৰত দেখিছে 1124 টকা। মই ইয়াত আৰু 192টা গেম খেলিছোঁ, আৰু 1124 টকা মই জিকিছোঁ। আৰু তলত য়েল্ল' কালাৰৰ যিটো আছে উইড্ৰ', তাত আপোনালোকে প্ৰেছ কৰিলে আপোনালোকৰ যিমান এমাউণ্ট থাকিব, সেইটো আপোনালোকৰ পেটিএম একাউণ্ট বা UPI আপোনালোকে তেনেকৈ ল'ব পাৰিব। আৰু ইয়াৰ এপটো বহুত বেষ্ট এপ হয়। আপোনালোকে ডাউনলোড কৰিব, আপোনালোকৰ বহুত কামত দিব এপটোৱে। ইয়াত আপোনালোকে পইচা এডিটো কৰিব পাৰে। আপোনালোকে এডিট কৰিলে ইয়াত আপোনালোকৰ একো পইচা মাৰা নাযায় বা চিট নকৰে। ঠিক আছে,
আপোনালোকে এড কৰি পেলাইও খেলিব পাৰে পইচা। আৰু ইয়াত এটা গেম নহয়, ঢেৰ গেম আছে, আপোনালোকে ঢেৰ গেম খেলিব পাৰে, কেৰিমৰ পৰা একদম গাড়ী গেমলৈকে। ঠিক আছে, মই ইয়াত আপোনালোকক কেৰিমটো দেখাই দি আছোঁ। আপোনালোকে ইয়াত 2 টকা দিও খেলিব পাৰে, 6 টকা, 26 টকা, আপোনালোকৰ যিমান মৰ্জি হয় তিমান দি পেলাই খেলিব পাৰে। ঠিক আছে, আপোনালোকক মই বেছি হেভি গেম খেলিবৰ কাৰণে ৰেকমেণ্ড নকৰোঁ। আপোনালোকে ফাৰ্ষ্টত কমাই পেলাই গেম খেলিব। আৰু আপোনালোকে যোনটো পাৰে সেইটোহে খেলিব। লুডু পাৰে যদি লুডু খেলিব, কেৰিম পাৰে যদি কেৰিম খেলিব, তেতিয়াহে আপোনালোকে বেছি পইচা আৰ্নিং কৰিব পাৰিব। মই কেৰিম নেখেলোঁ, মই কেৰিম নেখেলোঁৱেই ইমান, লুডু খেলোঁ। লুডুত মোক হাৰাব নোৱাৰে। কেৰিমৰ গেমটো একদম কেৰিম পুলৰ নিচিনা আপোনালোকে দেখিব। আৰু স্কিপ কৰি দিওঁ। ইয়াত আপোনালোকৰ অপনেণ্ট আহিব, অপনেণ্টটো একদম কেৰিম পুলৰ নিচিনা, আপোনালোকে জানে এইটো খেলিবৰ কাৰণে। একদম ইজি গেম হয় এইটো, আপোনালোকে টাইম পাছ কৰি পেলাই খেলিলেও আপোনালোকে ভাল পইচা পাব। আপোনালোকে অকল কেৰিম পুল বা তেনেকৈ গেম খেলিলে অকল কইনছে পাব, কইনছটো আপোনালোকৰ একো কামত নাহিব। ইয়াত খেলক, আপোনালোকে ভাল পইচা আৰ্নিং কৰিব পাৰিব। যদি ষ্টুডেণ্ট হয় বা আপোনালোকৰ পইচা দৰকাৰ, তেতিয়াহ'লে আপোনালোকৰ বেষ্ট এপ হয়। আপোনালোকে এপটো ডাউনলোড কৰি ল'ব, ডিছক্ৰিপশ্যনত লিংক আছে।